দেশৰ অৰ্থনৈতিক বিকাশৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় ৰিজাৰ্ভ বেংকে হ্ৰাস কৰিছে ৰেপো ৰেট। বিগত 5 বছৰৰ পিছত 6.5% পৰা 6.25%লৈ হ্ৰাস কৰা হয় ৰেপো ৰেট। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নৱনিযুক্ত গভৰ্ণৰ সঞ্জয় মালহোত্ৰাই বিশ্বব্যাপী বিত্তীয় অস্থিৰতা তথা বিশ্বব্যাপী বাণিজ্য নীতিৰ ক্ষেত্ৰত অব্যাহত থকা অনিশ্চয়তাৰ বাবে তেওঁৰ প্ৰথম মনিটাৰী পলিচি কমিটিৰ মিটিঙত গ্ৰহণ কৰে এই সিদ্ধান্ত। ৰেপো ৰেট হৈছে এক নিৰ্দিষ্ট হাৰ যি হাৰত ৰিজাৰ্ভ বেংকে ধাৰ দিয়ে বাণিজ্যিক বেংকসমূহক। অৰ্থাৎ ৰেপো ৰেটৰ হাৰ হ্ৰাস হ'লে কম সুতত ঋণ লাভ কৰিব বাণিজ্যিক বেংকসমূহে। ফলত বাণিজ্যিক বেংকসমূহৰ পৰা গ্ৰাহকে লোৱা লোনত হ্ৰাস পাব সুতৰ পৰিমাণ। গৃহ ঋণ, গাড়ী ঋণ আৰু ব্যক্তিগত ঋণৰ ক্ষেত্ৰত EMI হ্ৰাস হোৱাটো নিশ্চিতভাৱে মধ্যবিত্তসকলৰ বাবে এক আশাব্যঞ্জক খবৰ। উল্লেখ্য যে 2023-24 বিত্তীয় বৰ্ষত GDPৰ হাৰ 8.2% হোৱাৰ বিপৰীতে 2024-25 বিত্তীয় বৰ্ষত GDPৰ হাৰ যথেষ্ট হ্ৰাস পোৱাটো এক উদ্বেগজনক বিষয় হিচাপে বিবেচিত হৈছে। নেশ্যনেল ডেস্ক ৰিপৰ্ট, SN ডিজিটেল মিডিয়া।